Hello everyone and welcome back to Ajjanuttam. আজিৰ ভিডিঅ'টোত আমি আসাম মেথমেটিক্স অলিম্পিয়াডৰ বাবে প্ৰয়োজনীয় আটাইতকৈ গুৰুত্বপূৰ্ণ টপিকটো আলোচনা কৰিবলৈ ওলাইছোঁ। সেইটো হৈছে আসাম মেথমেটিক্স অলিম্পিয়াডৰ সিলেবাস। ইয়াত মই তিনিওটা কেটেগৰীৰে সিলেবাস একেলগে ডিসকাস কৰিম। গতিকে তিনিওটা কেটেগৰীৰ টাইমিংটো মই ডেসক্ৰিপচনত দি দিছোঁ। আপোনালোকে সেই টাইমিং মতে ভিডিঅ'টো চাব পাৰিব। মানে কেটেগৰী 1ৰ কাৰণে য'ৰ পৰা ষ্টাৰ্ট হৈছে আৰু য'ত শেষ হৈছে তাৰ সেইটো টাইমিং দিয়া আছে। গতিকে কেটেগৰী 2 আৰু কেটেগৰী 3ৰ বাবেও দিয়া আছে। আপোনালোক যদি কেটেগৰী 3 হয় তেনেহ'লে ডাইৰেক্টলি কেটেগৰী 3ৰ টাইমিঙত গৈ পেলাই চাব পাৰিব। মই অনুৰোধ কৰিম যদি কেটেগৰী 2 হয় তেনেহ'লে 2 আৰু 3 দুইটা চালে লাভ হ'ব, কাৰণ ভৱিষ্যতে গৈ কেটেগৰী 3ত আপোনালোকে এক্সাম দিব লাগিব। তেনেকৈ কেটেগৰী 1ৰ সকলো 1 আৰু 2 দুইটা চাব পাৰিব। আৰু কনক্লুজন পাৰ্টটো গোটেইকেইটা কেটেগৰীকে চাবলৈ অনুৰোধ জনালোঁ, কাৰণ সেইটো সকলোৰে বাবে বহুত ইম্পৰ্টেণ্ট হয়। তেনেহ'লে আহক আমি ষ্টাৰ্ট কৰোঁ কেটেগৰী 1ৰ পৰা। কেটেগৰী 1ৰ সিলেবাছত আছে টোটেল 8টা ইউনিট আৰু প্ৰথম ইউনিটটোত আছে নাম্বাৰ সিস্টেম অৰ্থাৎ সংখ্যা প্ৰণালী, কনচেপ্টছ এণ্ড প্ৰব্লেমছ ৰিলেটেড টু প্লেচ ভেলু এণ্ড ফেজ ভেলু ইন ডেচিমেল নাম্বাৰ সিস্টেম। ডেচিমেল নাম্বাৰ সিস্টেম মানে কি? দশমিক সংখ্যা পদ্ধতি। আৰু তাত আমাৰ কি পাওঁ? প্ৰথমতে স্থানীয় মান পাওঁ। গতিকে স্থানীয় মানৰ লগত জড়িত যিখিনি প্ৰশ্ন সেইখিনি আহে। তাৰপাছত ইউজ অফ দ্য চিম্বলছ ইকুৱেল, এইটো ইকুৱেল চাইন, ইউজ অফ দ্য চিম্বলছ ইকুৱেল, লেছ দেন এণ্ড গ্ৰেটাৰ দেন। ইকুৱেল চাইনটোৱে কি বুজায়? দুটা সংখ্যা সমান বুজায়, দুয়োফালে সংখ্যা এটা চিহ্নৰ বাওঁফালে আৰু সোঁফালে থকা সংখ্যা দুটা সমান বুজায়। আৰু এইটো লেছ দেন চিম্বল, লেছ দেনটোৱে কি বুজায়? বাওঁফালে থকাটো সৰু, সোঁফালে থকাটো ডাঙৰ। আৰু এইটো গ্ৰেটাৰ দেন চিম্বল, গতিকে বাওঁফালে থকাটো ডাঙৰ, সোঁফালে থকাটো সৰু। ইয়াৰ পাছত আছে এষ্টিমেশ্যন অফ নাম্বাৰ্ছ অৰ্থাৎ সংখ্যাবোৰৰ অনুমানিক মান, আইডেণ্টিফাইং স্মলাৰ, লাৰ্জাৰ এটচেট্ৰা, সৰু সংখ্যা ডাঙৰ সংখ্যা নিৰ্ণয় কৰা। নেচাৰেল নাম্বাৰ্ছ স্বাভাৱিক সংখ্যা, হোল নাম্বাৰ্ছ পূৰ্ণ সংখ্যা, ইণ্টিজাৰ্ছ অখণ্ড সংখ্যা ইত্যাদি। ইয়াৰ পিছত আছে প্ৰপাৰ্টিজ অফ নাম্বাৰ্ছ, সংখ্যাৰ ধৰ্ম। কি কি ধৰ্ম আছিলে? কমিউটেটিভ ক্ৰম বিনিময়, এছ'চিয়েটিভ সহযোগ, ডিষ্ট্ৰিবিউটিভ বিতৰণ, এডিটিভ আইডেণ্টিটি, মাল্টিপ্লিকেটিভ আইডেণ্টিটি অৰ্থাৎ যোগাত্মক অভেদ আৰু গুণাত্মক অভেদ, এডিটিভ ইনভাৰ্ছ, মাল্টিপ্লিকেটিভ ইনভাৰ্ছ, যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীত, ৰিপ্ৰেজেণ্টেশ্যন অফ ইণ্টিজাৰ্ছ অন নাম্বাৰ লাইন, আমাৰ সংখ্যা ৰেখাত সংখ্যা এটা কেনেদৰে প্ৰতিস্থাপন কৰা হয়। ইয়াৰ পাছত কেটেগৰী 1ৰ ছেকেণ্ড ইউনিটটো হৈছে ষ্টেটমেণ্ট প্ৰব্লেমছ ইনভলভিং দ্য বেচিক ৰুলছ অফ এডিশ্যন, ছাবট্ৰেকশ্যন, মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন। আমি পাটিগণিতৰ যিখিনি অপাৰেশ্যন, যোগ বিয়োগ পূৰণ হৰণ এইকেইটা শিকোঁ। গতিকে তাৰ লগত জড়িত যিখিনি আখৰুৱা প্ৰব্লেম, আখৰুৱা অংক সেইখিনি আহে। তাৰপাছত কনভাৰ্জন অফ ইউনিট অফ লেংথ এণ্ড মাছ ফ্ৰম লাৰ্জাৰ টু স্মলাৰ ইউনিটছ এণ্ড ভাইচ ভাৰ্চা। আমি দৈৰ্ঘ্য আৰু ভৰৰ মান নিৰ্ণয় কৰিবৰ বাবে আমি যি একক ব্যৱহাৰ কৰোঁ অৰ্থাৎ মিটাৰ, কিলোমিটাৰ, গ্ৰাম, কিলোগ্ৰাম এনেধৰণৰ, সেইখিনিৰ মাজত পৰিৱৰ্তন অৰ্থাৎ কিলোগ্ৰামক কেনেকৈ গ্ৰামত প্ৰকাশ কৰিব লাগে, গ্ৰামক কেনেকৈ কিলোগ্ৰামত প্ৰকাশ কৰিব লাগে, অৰ্থাৎ সৰু একক এটাক ডাঙৰ এককত আৰু ডাঙৰ একক এটাত সৰু এককত প্ৰকাশ কৰা। চিম্প্লিফিকেশ্যন অফ ব্ৰেকেটছ, মাল্টিপলছ এণ্ড ফেক্টৰ্ছ। চিম্প্লিফিকেশ্যন অফ ব্ৰেকেটছ মানে কি আছিলে? আমি সৰল কৰা অংক যিখিনি পাইছিলোঁ, সৰু বন্ধনী, বৰ বন্ধনী, মাজু বন্ধনী, ব্ৰেকেট 3 ভাগৰ পাইছিলোঁ আমি, সেই ব্ৰেকেট ব্যৱহাৰ কৰি যি সৰল কৰা অংক আহে চিম্প্লিফিকেশ্যন সেইখিনি আহে। মাল্টিপলছ এণ্ড ফেক্টৰ্ছ, গুণিতক আৰু উৎপাদক। ডিভিজিবিলিটি ৰুলছ এণ্ড ৰিলেটেড প্ৰব্লেমছ অৰ্থাৎ বিভাজনৰ নীতিৰ লগত জড়িত প্ৰশ্নসমূহ। ইভেন নাম্বাৰ্ছ, অড এণ্ড প্ৰাইম নাম্বাৰ্ছ কি কি হয়? যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা, প্ৰাইম নাম্বাৰ্ছ অৰ্থাৎ মৌলিক সংখ্যা, যৌগিক সংখ্যা কম্পজিট নাম্বাৰ্ছ, প্ৰাইম নাম্বাৰ্ছ পৰস্পৰ মৌলিক সংখ্যা, ফেক্টৰাইজেশ্যন অফ নাম্বাৰ্ছ আৰু সংখ্যাৰ উৎপাদক বিশ্লেষণ কৰা। এইটো আটাইতকৈ ইম্পৰ্টেণ্ট কনচেপ্ট। HCF এণ্ড LCM গৰিষ্ঠ সাধাৰণ উৎপাদক, শ্বৰ্টকৈ ক'লে গ.সা.উ, আৰু ল.সা.গু লঘিষ্ঠ সাধাৰণ গুণিতক। প্ৰাইম ফেক্টৰাইজেশ্যন এণ্ড ডিভিজন মেথডছ ফৰ HCF এণ্ড LCM। প্ৰাইম ফেক্টৰাইজেশ্যন অৰ্থাৎ মৌলিক উৎপাদকীকৰণ, তাৰপাছত হৰণ প্ৰক্ৰিয়াৰে আমাৰ গ.সা.উ আৰু ল.সা.গু নিৰ্ণয় কৰা। দ্য প্ৰডাক্ট অফ LCM এণ্ড HCF ইজ ইকুৱেল টু প্ৰডাক্ট অফ টু নাম্বাৰ্ছ। দুটা সংখ্যাৰ আমি ল.সা.গু আৰু গ.সা.উ যদি জানো তেনেহ'লে সিহঁত দুটাৰ পূৰণফল, সংখ্যা দুটাৰ পূৰণফল সেই গ.সা.উ আৰু ল.সা.গুৰ পূৰণফলৰ সমান হয়। এইখিনি হৈ গ'ল আটাইতকৈ ইম্পৰ্টেণ্ট কনচেপ্ট। এইখিনি আমি জানিলেহে গোটেইকেইটা কেটেগৰী এইখিনি ভালদৰে জানিব লাগিব, তেতিয়াহে আমি কি হয় ইয়াৰ পাছৰ কনচেপ্টখিনি জানিব পাৰোঁ। ইউনিট 4ত আছে ফ্ৰেকশ্যনছ
আৰু এটা ইম্পৰ্টেণ্ট কনচেপ্ট ফ্ৰেকশ্যন অৰ্থাৎ ভগ্নাংশ ৰিপ্ৰেজেণ্টেশ্যন অফ ফ্ৰেকশ্যন আমি কেনেদৰে এটা ভগ্নাংশক প্ৰকাশ কৰিব পাৰোঁ পিক্টৰিয়েলি এণ্ড অন নাম্বাৰ লাইন পিক্টৰিয়েলি মানে চিত্ৰ আকাৰত আমি প্ৰকাশ কৰিব পাৰোঁ আৰু নহ'লে আমাৰ সংখ্যা ৰেখাত ফ্ৰেকশ্যন এজ এ ডিভিজন এটা ভগ্নাংশক কেনেদৰে হৰণ হিচাপে দেখাব পাৰি প্ৰপাৰ ইমপ্ৰপাৰ এণ্ড মিক্স ফ্ৰেকশ্যন প্ৰকৃত অপ্ৰকৃত আৰু মিশ্ৰ ভগ্নাংশ ইকুইভেলেণ্ট ফ্ৰেকশ্যন সমতুল্য ভগ্নাংশ কম্পেৰিজন অফ ফ্ৰেকশ্যনছ দুটা ভগ্নাংশক তুলনা কৰা এডিশ্যন এণ্ড ছাবট্ৰেকশ্যন অফ ফ্ৰেকশ্যনছ এডিশ্যন মানে যোগ আৰু ছাবট্ৰেকশ্যন মানে বিয়োগ idea of a decimal fraction place value in the context of decimal fraction কি দশমিক ভগ্নাংশৰ লগত জড়িত স্থানীয় মান interconversion of fractions and decimal fractions আৰু দশমিক সংখ্যাৰ পৰা ভগ্নাংশ আৰু ভগ্নাংশৰ পৰা দশমিক সংখ্যালৈ পৰিৱৰ্তন কৰা word problems involving arithmetic operations on decimals ratio and proportion unitary method statement problems অৰ্থাৎ ভগ্নাংশ বা দশমিক সংখ্যাসমূহৰ লগত জড়িত আখৰুৱা অংক য'ত গাণিতিক প্ৰক্ৰিয়াসমূহ জড়িত থাকে অনুপাত আৰু সমানুপাত আৰু ঐকিক পদ্ধতি আৰু লগতে আখৰুৱা অংকসমূহ ইউনিট 5ত আহি যায় লাইন সেগমেন্ট ৰে অৰ্থাৎ আমি জ্যামিতিত ভৰি দিলোঁ লাইন সেগমেন্ট এণ্ড ৰেখাখণ্ড আৰু ৰশ্মি ওপেন এণ্ড ক্লোজ ফিগাৰ্ছ মুক্ত আৰু বন্ধ চিত্ৰসমূহ ইণ্টেৰিয়ৰ এণ্ড এক্সটেৰিয়ৰ অফ ক্লোজ ফিগাৰ্ছ বন্ধ চিত্ৰসমূহৰ অন্তভাগ আৰু বহিভাগ angles acute obtuse right straight reflex complete and zero angle আমাৰ কোণ কি ধৰণৰ আছে সূক্ষ্ম কোণ স্থূল কোণ সমকোণ সৰল কোণ প্ৰবৃদ্ধ কোণ সম্পূৰ্ণ কোণ শূন্য কোণ তাৰ পাছত আছে ট্ৰায়াঙ্গলছ ত্ৰিভুজ ভাৰ্টাইসেছ শীৰ্ষবিন্দু সাইডছ এংগেলছ অল্টিটিউড এণ্ড মিডিয়ান বাহু কোণ উন্নতি আৰু মধ্যমা Classification of triangles ত্ৰিভুজৰ প্ৰকাৰ on the basis of sides and angles বাহু আৰু কোণৰ ভিত্তিত ত্ৰিভুজক 6 ধৰণে মুঠতে ভাগ কৰা হয় তো সেইখিনিৰ ওপৰত আহে quadrilaterals চতুৰ্ভুজ sides vertices angles diagonals adjacent sides and opposite sides অৰ্থাৎ বাহু শীৰ্ষবিন্দু কোণ কৰ্ণ সংলগ্ন বাহু আৰু বিপৰীত বাহু ট্ৰেপিজিয়াম প্যাৰালেলোগ্ৰাম অৰ্থাৎ সমান্তৰিক ৰেক্টেংগল আয়ত স্কোয়াৰ বৰ্গ ৰম্বাস আৰু তাৰ পাছত আছে সাৰ্কলছ চেণ্টাৰ ৰেডিয়াছ ডায়ামিটাৰ আৰ্ক সেক্টৰ কৰ্ড সেগমেন্ট সেমিসাৰ্কল সাৰ্কামফাৰেন্স ইত্যাদি অৰ্থাৎ কেন্দ্ৰ ব্যাসাৰ্ধ ব্যাস চাপ বৃত্তাংশ জ্যা বৃত্তখণ্ড অৰ্ধবৃত্ত পৰিসীমা ইত্যাদি ইয়াৰ পাছত ইণ্টাৰসেক্টিং এণ্ড পাৰপেণ্ডিকুলাৰ লাইনছ পেৰেলেল লাইনছ অৰ্থাৎ কটাকটি কৰা ৰেখা আৰু সমান্তৰাল ৰেখা আমি ইতিমধ্যে কটাকটি কৰা ৰেখা আৰু সমান্তৰাল ৰেখাৰ ওপৰত এটা ভিডিঅ' আপলোড কৰিছোঁ সেইটো আপোনালোকে চাব পাৰিব ইয়াৰ পাছত আছে নলেজ অফ 3D শেপছ ত্ৰিমাত্ৰিক আকৃতিসমূহৰ জ্ঞান কিউবছ কিউবইডছ চিলিণ্ডাৰ স্ফিয়াৰ কোন প্ৰিজম পিৰামিড এণ্ড টেট্ৰাহেড্ৰনছ কি আছে ঘনক আয়তীয় ঘনক বেলন গোলক শংকু প্ৰিজম পিৰামিড আৰু চতুৰ্ফলক ইয়াত কি আহে symmetry of geometrical shapes letters words numbers অৰ্থাৎ জ্যামিতিক আকৃতিসমূহ আখৰসমূহ শব্দসমূহ বা সংখ্যাসমূহৰ সমমিতি অৰ্থাৎ similarity both side হওক বা এডাল লাইনৰ দুটা সাইডে হওক বা দুডাল লাইনৰ মাজত কি similarity আছে সেই similarity-খিনিৰ ওপৰত প্ৰশ্ন আহে কনষ্ট্ৰাকচন অংকন using straight edge protector and compass আমি কম্পাছ ব্যৱহাৰ কৰিব পাৰোঁ ৰুল মাৰি ব্যৱহাৰ কৰিব পাৰোঁ আৰু কোনো মাপক যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ সেইখিনি ব্যৱহাৰ কৰি অংকন কৰিবলৈ আহে কি অংকন কৰিবলৈ আহে লাইন সেগমেন্ট ৰেখাখণ্ড সাৰ্কেল বৃত্ত পাৰপেণ্ডিকুলাৰ বাইসেক্টৰ লম্ব সমদ্বিখণ্ডক এংগেলছ কোণ এংগল বাইসেকশন কোণৰ সমদ্বিখণ্ডক এংগল ইকুৱেল টু এ গিভেন এংগল ইউজিং কম্পাছ ব্যৱহাৰ কৰি এটা দি থোৱা কোণৰ সমান কোণ এটা অংকন কৰিব লাগে drawing a line perpendicular to a given line from a point on the line and from a point outside the line এডাল নিৰ্দিষ্ট ৰেখাৰ কোনো নিৰ্দিষ্ট বিন্দুলৈ বা কোনো বহিবিন্দুৰ পৰা ৰেখাডললৈ লম্ব টনা আৰু 7 নম্বৰ ইউনিটটো হৈছে areas and perimeters of standard geometrical figures অৰ্থাৎ ত্ৰিভুজ আয়ত ৰম্বাস বৰ্গ সমান্তৰিক বৃত্ত ট্ৰেপিজিয়াম এইসমূহৰ কি উলিয়াব লাগে আমি কালি আৰু পৰিসীমাৰ লগত জড়িত অংকসমূহৰ সমাধান উলিয়াব লাগিব তাৰ লগতে
shapes of different kinds with the same perimeter or area, patterns of geometrical shapes and designs. একে পৰিসীমা বা কালিযুক্ত ভিন্ন ভিন্ন আকৃতি আৰু জ্যামিতিক আকৃতিসমূহৰ আৰ্হি। আৰু শেষৰ ইনটো হৈছে ডাটা হ্যান্ডলিং অৰ্থাৎ তথ্যৰ ব্যৱহাৰ, কালেকশ্যন এণ্ড অৰ্গেনাইজেশ্যন অফ ডাটা ইন টেলিবাৰ্ছ এণ্ড এ টেবল, মেকিং বাৰ গ্ৰাফছ ফৰ গিভেন ডাটা, ইণ্টাৰপ্ৰিটিং বাৰ গ্ৰাফছ। অৰ্থাৎ আমি তথ্য সংগ্ৰহ কৰি পেলাই তথ্য তালিকা আৰু দণ্ডচিত্ৰ অংকন কৰিব লাগে আৰু দি থোৱা দণ্ডলেখ বা দণ্ডচিত্ৰৰ পৰা আমি তাৰ লগত জড়িত সমস্যাসমূহ সমাধান কৰিব লাগে। কেটেগৰী 1ৰ বাবে চিলেবাছখন এইখিনি আছিলে, গতিকে সকলোৱে নোট কৰি ল'ব। ভিডিঅ'টো পজ কৰি কৰি নোট কৰিব। মই ফাৰ্ষ্ট গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো পজ কৰি কৰি প্ৰত্যেকটো পইণ্ট নোট কৰি ল'ব। আৰু এতিয়া আহোঁ কেটেগৰী 2। কেটেগৰী 2 অৰ্থাৎ ক্লাছ 7 এণ্ড 8ৰ কাৰণে 9টা ইউনিট আছে। গতিকে প্ৰথম ইউনিটটো হৈছে প্ৰপাৰ্টিজ অফ ইণ্টিজাৰ্ছ অৰ্থাৎ অখণ্ড সংখ্যাৰ ধৰ্ম, ইনক্লুডিং আইডেণ্টিটিজ ফৰ এডিশ্যন এণ্ড মাল্টিপ্লিকেশ্যন, কমিউটেটিভ, এছ'চিয়েটিভ এণ্ড ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ যোগাত্মক আৰু গুণাত্মক অভেদ, ক্ৰম বিনিময়, সহযোগ, বিতৰণ বিধি। এইখিনি কেটেগৰী 1তো আছিলে। গতিকে কেটেগৰী 1ৰ কনচেপ্টখিনি যদি ক্লিয়াৰ থাকে তেনেহ'লে কেটেগৰী 2ৰ কাৰণে যথেষ্ট সহজ হ'ব এইখিনি বস্তু। নেক্সট আছে ৱৰ্ড প্ৰব্লেমছ ইনক্লুডিং ইণ্টিজাৰ্ছ, অখণ্ড সংখ্যাৰ লগত জড়িত আখৰুৱা অংকসমূহ। নেক্সট আছে ৰেচনেল নাম্বাৰ্ছ, পৰিমেয় সংখ্যা, ৰিপ্ৰেজেণ্টেশ্যন অন নাম্বাৰ লাইন, পৰিমেয় সংখ্যাক সংখ্যা ৰেখাত প্ৰতিস্থাপন, প্ৰপাৰ্টিজ অফ ৰেচনেল নাম্বাৰ্ছ, পৰিমেয় সংখ্যাৰ ধৰ্ম, অপাৰেশ্যন অন ৰেচনেল নাম্বাৰ্ছ, পৰিমেয় সংখ্যাৰ গাণিতিক প্ৰক্ৰিয়া, ফাইণ্ডিং ৰেচনেল নাম্বাৰ্ছ বিটুইন টু ৰেচনেল নাম্বাৰ, দুটা পৰিমেয় সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যা নিৰ্ণয় কৰা, ষ্টেটমেণ্ট প্ৰব্লেমছ ইনভলভিং ৰেচনেল নাম্বাৰ্ছ, পৰিমেয় সংখ্যাৰ লগত জড়িত আখৰুৱা অংকসমূহ, নাম্বাৰ পাজলছ এণ্ড গেমছ, সংখ্যাৰ সাঁথৰ আৰু খেল ধেমালি। আৰু 2 নম্বৰ ইউনিটটোত আছে লজ অফ এক্সপ'নেণ্টছ উইথ ইণ্টিগ্ৰেল পাৱাৰ্ছ অৰ্থাৎ অখণ্ড ঘাতৰ সৈতে সূচকৰ ধৰ্ম, স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুট, বৰ্গ আৰু বৰ্গমূল, আৰু বৰ্গ আৰু বৰ্গমূলৰ যথেষ্টখিনি শ্বৰ্ট ট্ৰিক্সো আছে, সেইখিনিও আমি দেখাম। স্কুৱেৰ ৰুটছ ইউজিং ফেক্টৰ্ছ মেথড, ডিভিজন মেথড ফৰ নাম্বাৰ্ছ, আমি 2 ধৰণে স্কুৱেৰ ৰুট উলিয়াব পাৰোঁ, উৎপাদকীকৰণ পদ্ধতি আৰু হৰণ পদ্ধতি ব্যৱহাৰ কৰি। কিউব এণ্ড কিউব ৰুটছ, ঘন আৰু ঘনমূল, এষ্টিমেটিং স্কুৱেৰ ৰুটছ এণ্ড কিউব ৰুটছ, বৰ্গ আৰু বৰ্গমূলৰ অনুমানিক মান। 3 নম্বৰ ইউনিটত আছে এলজেব্ৰিক এক্সপ্ৰেছনছ ইনভলভিং 1 or 2 ভেৰিয়েবলছ, এটা বা দুটা চলকৰ বীজগণিতীয় ৰাশি, কনষ্টেণ্টছ, ধ্ৰুৱক, কোএফিচিয়েণ্টছ, সহগ, পাৱাৰ্ছ, ঘাত, লাইক এণ্ড আনলাইক টাৰ্ম, সদৃশ আৰু অসদৃশ পদ, পলিনমিয়েলছ অৰ্থাৎ বহুপদ, বহুপদত কি কি আহে, ডিগ্ৰী অফ পলিনমিয়েলছ, এডিশ্যন, ছাবট্ৰেকশ্যন অফ পলিনমিয়েলছ, বহুপদৰ মাত্ৰা, বহুপদৰ যোগ আৰু বিয়োগ, এলজেব্ৰিক আইডেণ্টিটিজ, বীজগণিতীয় অভেদ, ফেক্টৰাইজেশ্যন অফ পলিনমিয়েলছ, ডিভিজন অফ পলিনমিয়েলছ অৰ্থাৎ বহুপদৰ উৎপাদক বিশ্লেষণ আৰু বহুপদৰ হৰণ। গতিকে আমি আহোঁ নেক্সট চতুৰ্থ ইউনিটটোলৈ। চতুৰ্থ ইউনিটটোত আছে প্ৰব্লেমছ অন পাৰ্চেণ্টেজ, শতাংশ বা শতকৰা হাৰৰ লগত জড়িত প্ৰশ্নসমূহ, প্ৰফিট এণ্ড লছ, লাভ আৰু লোকচান, অভাৰহেড এক্সপেন্সেছ, ডিছকাউণ্ট ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন, অধিকতম ব্যয়, ৰেহাই, অনুপাত আৰু সমানুপাত, ইউনিটৰী মেথড, চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, ডাইৰেক্ট এণ্ড ইনভাৰ্ছ ভেৰিয়েশ্যন এণ্ড টাইম এণ্ড ৱৰ্ক প্ৰব্লেমছ, ঐকিক পদ্ধতি, সৰল সুদ, চক্ৰবৃদ্ধি সুদ, প্ৰত্যক্ষ আৰু পৰোক্ষ সালসলনি, কাৰ্য আৰু সময়ৰ লগত জড়িত অংকসমূহ। 5 নম্বৰ ইউনিটটো আছে পেয়াৰ অফ এংগলছ, লিনিয়াৰ পেয়াৰ, ছাপ্লিমেণ্টাৰী, কমপ্লিমেণ্টাৰী, এডজাচেণ্ট, ভাৰ্টিকেলি অপজিট অৰ্থাৎ কোণৰ জোৰ, তাত কি কি আহে, ৰৈখিক জুৰীয়া কোণ আহে, পূৰক কোণ, সম্পূৰক কোণ, সংলগ্ন কোণ আৰু বিপ্ৰতীপ কোণ, প্ৰপাৰ্টিজ অফ পেৰেলেল লাইনছ এণ্ড ট্ৰেন্সভাৰ্জেল, সমান্তৰাল সৰলৰেখা আৰু তিৰ্যকৰ ধৰ্ম, আমি সেই তাৰ ওপৰত এটা ভিডিঅ' বনাই থৈছোঁ অলৰেডি, গতিকে আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে। অল্টাৰনেট এংগলছ, কৰেছপণ্ডিং ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ এংগলছ অৰ্থাৎ একান্তৰ কোণ, অনুৰূপ কোণ, অন্তঃকোণ আৰু বহিকোণ, এংগল ছাম প্ৰপাৰ্টি অফ ট্ৰাইংগল, ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম, বহিকোণৰ ধৰ্ম, এক্সটেৰিয়ৰ এংগল প্ৰপাৰ্টি, ট্ৰাইংগল ইনইকুৱেলিটি অফ ছাইডছ, ত্ৰিভুজৰ বাহুকেইটাৰ অসমতা, পাইথাগোৰাছ থিয়ৰাম, পাইথাগোৰাছৰ উপপাদ্য, আৰু লাষ্টত আছে
angle sum property of quadrilaterals চতুৰ্ভুজৰ কোণৰ সমষ্টি ধৰ্ম আৰু properties of rectangles squares rhombus and parallelogram আয়ত বৰ্গ সামান্তৰিক আৰু ৰম্বাসৰ ধৰ্ম 6 নম্বৰ ইউনিটত আছে reflection and rational symmetry প্ৰতিফলন আৰু ঘূৰ্ণন সমমিতি counting vertices edges and faces and verifying Euler's relation for 3D figures with flat faces শীৰ্ষবিন্দু কাষ আৰু পৃষ্ঠ আদিৰ গণনা কৰা লগতে চেপেটা পৃষ্ঠ বা সমতলীয় পৃষ্ঠযুক্ত ত্ৰিমাত্ৰিক আকৃতিসমূহৰ ক্ষেত্ৰত অইলাৰৰ সম্পৰ্ক পৰীক্ষা কৰা চেপেটা পৃষ্ঠ কি আছে কিউবছ কিউবয়েডছ টেট্ৰাহেড্ৰনছ প্ৰিজম এণ্ড পিৰামিডছ অৰ্থাৎ ঘনক আয়তীয় ঘনক টেট্ৰাহেড্ৰন অৰ্থাৎ চতুৰ্ফলক প্ৰিজম আৰু পিৰামিড তাৰ পাছত আছে ত্ৰিভুজৰ সৰ্বসমতা কংগ্ৰুৱেন্স অফ ট্ৰায়াঙ্গলছ SSS অৰ্থাৎ সাইড 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 বাহু 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 SAS সাইড এংগল সাইড অৰ্থাৎ বাহু কোণ বাহু এংগল এংগল সাইড কোণ কোণ বাহু এংগল সাইড এংগল কোণ বাহু কোণ এণ্ড লাষ্ট ক্ৰাইটেৰিয়া হৈছে RHS ৰাইট এংগল হাইপটেনিয়াছ সাইড সমকোণ অতিভুজ আৰু বাহু এইকেইটা ক্ৰাইটেৰিয়া ব্যৱহাৰ কৰি পেলাই ত্ৰিভুজৰ সৰ্বসমতা নিৰ্ধাৰণ কৰা হয় construction of triangles ত্ৰিভুজৰ অংকন parallel lines quadrilaterals using ruler and compass ৰুল মাৰি আৰু কম্পাছ ব্যৱহাৰ কৰি ত্ৰিভুজ সমান্তৰাল সৰলৰেখা আৰু চতুৰ্ভুজৰ অংকন আৰু আমি 7 নম্বৰ ইউনিটত আহি পালোহি 7 নম্বৰ ইউনিটত আছে areas of a square rectangle triangle parallelogram circle and trapezium অৰ্থাৎ বৰ্গ আয়ত ত্ৰিভুজ সামান্তৰিক বৃত্ত আৰু ট্ৰেপেজিয়ামৰ লগত জড়িত কালিসমূহৰ ওপৰত অহা প্ৰশ্নসমূহ এৰিয়া বিটুইন টু ৰেক্টেংগলছ দুটা আয়তৰ মাজৰ কালি এণ্ড টু কনচেন্ট্ৰিক চাৰ্কলছ অৰ্থাৎ ঐককেন্দ্ৰিক বৃত্তৰ মাজৰ কালি ভলিউম অফ এ কিউবয়েড এণ্ড চিলিণ্ডাৰ ঘনক আয়তীয় ঘনক আৰু বেলনৰ আয়তন চাৰ্ফেচ এৰিয়া অফ এ কিউবয়েড চিলিণ্ডাৰ ৰিলেটেড প্ৰব্লেমছ ঘনক আয়তীয় ঘনক বেলন আয়তন আদিৰ পৃষ্ঠকালি সম্পৰ্কীয় প্ৰশ্নসমূহ 8 নম্বৰ ইউনিটত আছে বেচিক আইডিয়াজ অফ ছেট থিয়ৰী অৰ্থাৎ সংহতিৰ মৌলিক ধাৰণাসমূহ টাইপছ অফ ছেট সাবছেট নাল ছেট ফাইনাইট এণ্ড ইনফাইনাইট ছেট সংহতিৰ প্ৰকাৰ উপসংহতি ৰিক্ত সংহতি সসীম আৰু অসীম সংহতি ইউনিয়ন এণ্ড ইণ্টাৰছেকশ্যন অফ ছেটছ সংহতিৰ মিলন আৰু ছেদন কমপ্লিমেণ্ট অফ এ ছেট এটা সংহতিৰ পূৰক সংহতি নেক্সট আছে প্ৰিন্সিপলছ অফ কাউণ্টিং এডিশ্যন ৰুল ছাবট্ৰেকশ্যন ৰুল মাল্টিপ্লিকেশ্যন ৰুল এণ্ড ডিভিজন ৰুল সংহতিৰ গণনাৰ ধৰ্ম যোগ বিয়োগ পূৰণ আৰু হৰণৰ নীতি পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন অফ অবজেক্টছ ৰিলেটেড প্ৰব্লেমছ দল আৰু বিন্যাস সম্পৰ্কীয় প্ৰশ্নসমূহ আৰু শেষৰটো ইউনিট হৈছে মেইন মিডিয়ান মোড অফ আনগ্ৰুপড এণ্ড গ্ৰুপ ডাটা সংঘবদ্ধ আৰু অসংঘবদ্ধ তথ্যৰ মধ্যমা আৰু বহুলক নিৰ্ণয় কনষ্ট্ৰাক্টিং এণ্ড ইণ্টাৰপ্ৰিটিং বাৰ গ্ৰাফছ চিম্পল পাই চাৰ্টছ উইথ ৰিজনেবল ডাটা নাম্বাৰছ দ্বন্দ্বচিত্ৰৰ অংকন আৰু ব্যাখ্যা পাই চিত্ৰ আৰু সংখ্যাৰ তথ্য গতিকে এইখিনি আছিলে কেটেগৰী 2ৰ চিলেবাছ আমি এতিয়া ষ্টাৰ্ট কৰোঁ কেটেগৰী 3ৰো তেনেকৈ 5টা ইউনিট আছে প্ৰথম ইউনিটটোত আছে নাম্বাৰ ছিষ্টেম সংখ্যা প্ৰণালী ৰেচনেল নাম্বাৰছ পৰিমেয় সংখ্যা ইৰেচনেল নাম্বাৰছ অপৰিমেয় সংখ্যা ৰিয়েল নাম্বাৰছ বাস্তৱ সংখ্যা নেক্সট আছে নাম্বাৰ থিয়ৰী নাম্বাৰ থিয়ৰীত আহে ৱেল অৰ্ডাৰিং প্ৰিন্সিপল ডিভিজন এলগৰিথম ডিভিজিবিলিটি থিয়ৰী GCD এণ্ড LCM বিভাজন প্ৰমেয়িকা বিভাজন সূত্ৰ গসাউ আৰু লসাগু GCD অৰ্থাৎ গ্ৰেটেষ্ট কমন ডিভিজৰ আৰু সেইটো কি হয় হায়েষ্ট কমন ফেক্টৰেই হয় তাক গ্ৰেটেষ্ট কমন ডিভিজৰ বুলিও কোৱা হয় অৰ্থাৎ গসাউ নেক্সট ইউক্লিডিয়ান এলগৰিথম ডায়োফেণ্টাইন ইকুৱেশ্যন প্ৰাইম নাম্বাৰছ এণ্ড দেয়াৰ প্ৰপাৰ্টিজ ইউক্লিডৰ উপপাদ্য ডায়োফেণ্টাইনৰ সমীকৰণ মৌলিক সংখ্যা আৰু ইয়াৰ ধৰ্ম ফাণ্ডামেণ্টেল থিয়ৰম অৱ এৰিথমেটিক পাটিগণিতৰ মৌলিক উপপাদ্য থিয়ৰী অৱ কংগ্ৰুৱেঞ্চেছ সৰ্বসমতাৰ উপপাদ্য লিনিয়াৰ কংগ্ৰুৱেঞ্চেছ ৰৈখিক সৰ্বসমতা ফাৰ্মেটছ লিটল থিয়ৰাম উইলছন থিয়ৰাম এইকেইটা হায়াৰ ছেকেণ্ডেৰীত আছে গতিকে এইখিনি এডিশ্যনেল হয় ক্লাছ 9-10ৰখিনি এডিশ্যনেল পঢ়িব লাগে এইখিনি
Number theoretic functions tau, sigma and Euler's phi function এইকেইটাও তোমালোকে হায়াৰ সেকেন্ডাৰী পৰা এডিশনালি পঢ়িব লাগিব Euler's theorem আছে হায়াৰ সেকেন্ডাৰীতে গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনো আছে হায়াৰ সেকেন্ডাৰীতে গতিকে সেইখিনি এডিশনাল পঢ়িব লাগিব নেক্সট ইউনিট 2 আছে sets relation and function সংহতি সম্পৰ্ক আৰু ফলন ফাংচন বুলি ক'লে বেছিকৈ বুজা যায় one to one function on to function bisection function inverse of a bisection এইখিনিও আমাৰ হায়াৰ সেকেন্ডাৰীত বেছিকৈ আছে set relation আমাৰ এডভান্স ম্যাথমেটিক্সত আছে অলপ আৰু কিছুমান হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ কনসেপ্ট আছে কাউন্টিং প্ৰিন্সিপলছ এডিশন ৰুল সাবট্ৰাকশন ৰুল মাল্টিপ্লিকেশন ৰুল ডিভিজন ৰুল গণনাৰ নীতিসমূহ কি নীতি আছিল যোগাত্মক নীতি বিয়োগাত্মক নীতি গুণাত্মক নীতি আৰু হৰণাত্মক নীতি পাৰমুটেশন কম্বিনেশন অফ ডিস্টিংক্ট অবজেক্টস দল আৰু বিন্যাস আৰু সেই দল আৰু বিন্যাসৰ লগতে যথেষ্ট কোৱেশ্চন আমি এইচএছ ফাৰ্স্ট ইয়াৰ পাওঁ ইনক্লুজন এণ্ড এক্সক্লুজন প্ৰিন্সিপল পিজন হোল প্ৰিন্সিপল যদি সহজ ভাষাত ক'বলৈ যাওঁ পাঁচটা বক্স ধৰা হ'ল পাঁচটা বক্স আছে তাত আমি ছটা বস্তু ৰাখিব লাগে গতিকে যিকোনো এটা বক্সত কি কৰিব লাগিব আমি ছটা বস্তু থবলৈ হ'লে যিকোনো এটা বক্সত আমি এটাতকৈ বেছি বস্তু ৰাখিব লাগিব গতিকে সেইটো হৈছে পিজন হোল প্ৰিন্সিপল নেক্সট থাৰ্ড ইউনিটত আছে পলিনোমিয়েলছ ইন ওৱান ভেৰিয়েবল এটা চলকৰ বহুপদ কোএফিচিয়েণ্ট টাৰ্মছ ডিগ্ৰী অফ পলিনোমিয়েলছ সহগ পদ আৰু বহুপদৰ মাত্ৰা কনষ্টেণ্ট ধ্ৰুৱক লিনিয়াৰ কোৱাড্ৰেটিক কিউবিক পলিনোমিয়েলছ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদ মনোমিয়েলছ বাইনোমিয়েলছ ট্ৰাইনোমিয়েলছ এটচেট্ৰা একপদ দ্বিপদ ত্ৰিপদ ইত্যাদি ফেক্টৰ্ছ এণ্ড মাল্টিপলছ উৎপাদক আৰু গুণিতক জিৰ'জ অৰ ৰুটছ অফ এ পলিনোমিয়েল অৰ ইকুৱেশ্যন এটা বহুপদ বা এটা সমীকৰণৰ মূল নিৰ্ণয় কৰা শূন্য বা মূল নিৰ্ণয় কৰা ৰিলেশ্যন বিটুইন ৰুটছ এণ্ড কোএফিচিয়েণ্ট সহগ আৰু মূলৰ মাজৰ সম্পৰ্ক ৰিমাইণ্ডাৰ থিওৰাম ফেক্টৰ থিওৰাম এণ্ড ৰিলেটেড প্ৰব্লেমছ ভাগশেষ উপপাদ্য আৰু উৎপাদক উপপাদ্যৰ লগত জড়িত প্ৰশ্নসমূহ এলজেব্ৰিক আইডেণ্টিটিজ ইনভলভিং ছেভাৰেল ভেৰিয়েবলছ কেইবাটাও চলকযুক্ত বীজগণিতীয় ৰাশি লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ দুটা চলকৰ ৰৈখিক সমীকৰণ দ্য কেচেছ অফ ইউনিক সলিউশ্যন ন' সলিউশ্যন এণ্ড ইনফাইনাইটলি মেনি সলিউশ্যনছ একমাত্ৰ এটা সমাধান থকা কোনো সমাধান নথকা আৰু অসীম সমাধান থকাৰ কেছসমূহ কোৱাড্ৰেটিক ইকুৱেশ্যনছ ষ্টেটমেণ্ট প্ৰব্লেমছ দ্বিঘাত সমীকৰণ আৰু তাৰ লগত জড়িত ৱৰ্ড প্ৰব্লেমসমূহ আৰু 4 নম্বৰ ইউনিটটো হৈছে এৰিথমেটিক জিঅ'মেট্ৰিক এণ্ড হাৰ্মনিক প্ৰগ্ৰেশ্যন অৰ্থাৎ আমাৰ যিখিনি আৰ্হিৰ লগত জড়িত প্ৰশ্নসমূহ প্ৰগতি সমান্তৰ প্ৰগতি গুণোত্তৰ প্ৰগতি এইখিনি ইনইকুৱেলিটিজ ইনভলভিং এৰিথমেটিক মিন জিঅ'মেট্ৰিক মিন এণ্ড হাৰ্মনিক মিন এই প্ৰগতিসমূহৰ লগত জড়িত অসমতাসমূহ আমি এইখিনি হায়াৰ সেকেন্ডাৰীত পাওঁ নহ'লে আমাৰ এডভান্স মেথমেটিক্সত আছে কচি স্কোৱাৰ্ডছ ইনইকুৱেলিটি কচি স্কোৱাৰ্ডছৰ অসমতা আৰু লাষ্ট ইউনিটটো হৈছে ইউক্লিডিয়ান জামেট্ৰি লাইনছ এণ্ড এংগলছ ট্ৰাইংগলছ কোৱাড্ৰিলেটাৰেলছ চাৰ্কলছ এণ্ড দেয়াৰ প্ৰপাৰ্টিজ ইউক্লিডৰ জামেট্ৰি ৰেখা আৰু কোণ ত্ৰিভুজ চতুৰ্ভুজ বৃত্ত আৰু ইয়াৰ ধৰ্মসমূহ কংগ্ৰুৱেন্স এণ্ড চিমিলাৰিটি অফ ট্ৰাইংগলছ ত্ৰিভুজৰ সৰ্বসমতা আৰু সাদৃশ্যতা মেনচুৰেশ্যন এৰিয়া পেৰিমিটাৰ ছাৰ্ফেচ এৰিয়া এণ্ড ভলিউমছ অফ ষ্টেণ্ডাৰ্ড জিঅ'মেট্ৰিকেল অবজেক্টছ ষ্টেণ্ডাৰ্ড জিঅ'মেট্ৰিকেল অবজেক্ট কি হয় আমাৰ গোটেইখিনি আহে বৃত্তৰ পৰা আৰম্ভ কৰি ইতিমধ্যে আমি পাই আহিছোঁ বৰ্গ ঘনক আয়তীয় ঘনক এই গোটেইখিনিৰে কালি পৰিসীমা পৃষ্ঠকালি আৰু আয়তনৰ লগত জড়িত প্ৰশ্নসমূহ আহে গতিকে সিলেবাছখন ইমানেই আছিলে সকলোৱে নোট কৰি ল'বা সিলেবাছ আৰু প্ৰিপাৰেশ্যন সেইমতে ষ্টাৰ্ট কৰিব লাগিব আমি ইয়াৰ লগত জড়িত প্ৰশ্ন নেক্সট ভিডিঅ'ৰ পৰা আনিম আৰু ৰেফাৰেন্স বুকছ কি ল'ব লাগিব মেইনলি ncert seba hsc দ্বাৰা যিখিনি টেক্সট বুক দিয়ে সেইকেইখন মেইনলি কৰিব লাগিব সেইকেইখনৰ পৰা আমাৰ কনচেপ্টখিনি গেডাৰ কৰিব লাগিব তাৰ ওপৰিঞ্চি এলিমেণ্টাৰী নাম্বাৰ থিয়ৰী বুলি এখন কিতাপ আছে ডেভিড এম বাৰ্টনৰ আৰু সেইটো মেকগ্ৰ হিল এডুকেশ্যনে পাব্লিছ কৰিছে গতিকে সেইখন কিতাপো ল'ব পৰা ইন্ট্ৰডাক্টৰী কম্বিনেটৰিক্স অৰ্থাৎ আমাৰ যিখিনি প্ৰগতি ৰিলেটেড কুৱেশ্যন হয় সমান্তৰ প্ৰগতি হওক গুণোত্তৰ প্ৰগতি হওক এৰিথমেটিক প্ৰগ্ৰেশ্যন বা জিপি সেইখিনি ৰিলেটেড কুৱেশ্যন বা তেনেধৰণৰ কুৱেশ্যনৰ কাৰণে এই কিতাপখন ভাল ইন্ট্ৰডাক্টৰী কম্বিনেটৰিক্সখিনি ভাল হয় আৰু এডিশ্যনেলি জিঅ'মেট্ৰিৰ কাৰণে মেথমেটিকেল চাৰ্কলছখন ল'ব পৰা যায় সেইখন এখন ভাল কিতাপ আৰু ইণ্টাৰনেশ্যনেল মেথমেটিকেল অলিম্পিয়াড ভলিউম 1 to 3
এইখিনি যিখিনি কুৱেশ্যন আহে সেই কুৱেশ্যনখিনি ইণ্টাৰনেশ্যনেল মেথমেটিক্স অলিম্পিয়াড লেভেলৰ কুৱেশ্যন হয়, যথেষ্ট টাফ হয়। সেইখিনি যদি আমি প্ৰিপেয়াৰ কৰোঁ, আমাৰ আছাম মেথমেটিক্স অলিম্পিয়াডৰ কাৰণে অহা কুৱেশ্যনখিনি যথেষ্ট সহজ হৈ যাব আৰু লগতে সেইখিনিয়ে আমাক যথেষ্ট সহায় কৰিব। নেক্সট ইম্পৰ্টেণ্ট কথা হৈছে ৰিমেম্বাৰ দ্য কি টু ছাকচেছ ইজ ক্লিয়াৰ আণ্ডাৰষ্টেণ্ডিং অফ কনচেপ্ট, কণ্টিনিউৱাছ প্ৰেক্টিছ এণ্ড ডিটাৰমিনেশ্যন টু পুছ ইয়'ৰ বাউণ্ডেৰিজ। সকলোৱে মনত ৰাখিব, এই প্ৰিপেৰেশ্যন কেৱল আছাম মেথমেটিক্স অলিম্পিয়াডৰ বাবেই নহয়, এই প্ৰস্তুতি বা প্ৰিপেৰেশ্যন আমাৰ এটা উত্তম কেৰিয়াৰৰ বাবেও হয়। গতিকে কনচেপ্টসমূহ অৰ্থাৎ ধাৰণাসমূহ আমি ভালদৰে বুজি পাব লাগিব, সদায় প্ৰেক্টিছ কৰিব লাগিব আৰু যথেষ্ট অংক কৰিব লাগিব, নতুন নতুন টাইপৰ অংক কৰিব লাগিব। কেৱল বিদ্যালয়ৰ পাঠ্যক্ৰমৰ অংকখিনি আমাৰ কেৰিয়াৰৰ বাবে কেতিয়াও পৰ্যাপ্ত নহয়। নিজৰ যি চিন্তা কৰাৰ ক্ষমতা তাক যদি আমি বৃদ্ধি কৰিবলৈ হয়, তেতিয়াহ'লে আমি নতুন নতুন অংক কৰিব লাগিব। তেতিয়াহে আমি আমাৰ ডাঙৰ ডাঙৰ সপোনবোৰ পূৰণ কৰিব পাৰিম। আমাৰ কি হয়, বেছি সংখ্যকেই এই কথাবোৰত গুৰুত্ব দিয়া নহয়। মাত্ৰ 5% ছাত্ৰ ছাত্ৰীহে এই ক্ষেত্ৰত গুৰুত্ব দিয়ে আৰু তেওঁলোকেহে জীৱনত সফলতা অৰ্জন কৰিব পাৰে। গতিকে আমি মনত এইটো প্ৰশ্ন আনিব লাগে যে আমি সেই 5%ৰ ভিতৰত আহিব বিচাৰোঁ নে সকলোৱে ভালদৰে শিকি সফলতাৰ শতাংশটো বৃদ্ধি কৰিব বিচাৰোঁ, নে গুৰুত্ব নিদিয়া সেই 95%, 95% ভিতৰত আহিব বিচাৰোঁ। গতিকে চইচ ইজ ইয়'ৰ্ছ। আশা কৰোঁ সকলোৱে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত গুৰুত্ব দিব এতিয়াৰ পৰা আৰু সকলোৱে সফল হ'ব। Good luck to all the participants for this exciting exam as well as to their career. আমি নেক্সট ভিডিঅ'ৰ পৰা কুৱেশ্যন ডিছকাছ কৰিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সকলোৱে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে। থেংক ইউ, হেপী লাৰ্ণিং।